এই যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে সভাপতি মহোদয়ে আমাৰ আন্দোলনৰ ওপৰত আপোনালোকক সংবাদ মাধ্যমত অৱগত কৰিছে। মই কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহক সদস্য হিচাপে আপোনালোকৰ সাংবাদিক বন্ধুসকলক অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এই অৱস্থান ধৰ্মঘটৰ থলীৰ পৰাই জনাব বিচাৰিছোঁ যে কেন্দ্ৰীয় বিজেপি চৰকাৰ ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ যি অস্তিত্ব বিপন্ন কৰিবলৈ যি কাহ জাপি দিব বিচাৰিছে, সেই কাহখনে অসমৰ বাবে কাল হৈ পেলাই সৃষ্টি হ'বগৈ। সেইকাৰণে এই কাহখন বাতিল কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈছোঁ ডিফু চেমচংছিং পাৰ্কত কাৰ্বিআংলং জিলা সমিতিয়ে। আমাৰ স্পষ্ট কথা, AJYCPয়ে বাৰে বাৰে এটা কথাই কৈ আছে, অসমীয়াৰ বিদেশী বুজা নলয়। তাত সত্ত্বেও এখন চৰকাৰে বলপূৰ্বকভাৱে কাহ আমাক জাপি দিব বিচাৰিছে। সেই বিষয়টোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বিআংলং জিলা সমিতিৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ। আৰু লগতে এই কথাটো ক'ব বিচাৰিছোঁ যেন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাহ কেতিয়াও মনা নাছিলে আৰু কেতিয়াও মানি নলয়। প্ৰয়োজন পৰিলে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ সাজু আছে। আৰু লগতে ইনাৰ লাইন পাৰ্মিট, যিহেতু গোটেই বিষয়টোৰ ওপৰত গোটেই কাহ হওক আমাৰ অসমীয়া জাতি ভাষা সংস্কৃতিক আপোনাৰ ভেটি লৈ পেলাই যি আমাৰ পৰিস্থিতি অসমত চলি আছে, তাৰ উপায় এটাই আছে ইনাৰ লাইন পাৰ্মিট। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জন্ম লগনৰ পৰা এটা দাবী কৰি আহিছোঁ যেন আমাক ইনাৰ লাইন পাৰ্মিট দিব লাগে। যদি মিজোৰামত দিব পাৰিছে, মেঘালয়ত দিব পাৰিছে, অৰুণাচলত দিব পাৰিছে, অসমত কিয় নোৱাৰে? অসমক কিয় মাকৰ চকুৰে চায়? সেইটো আমি স্পষ্ট কৰি বিচাৰিছোঁ। ভাৰত চৰকাৰ অসম চৰকাৰক অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিট আমাক অসমক দিব লাগে।